ইয়াত নিখিল ভাৰত বংগ সাহিত্য সভাৰ যেটো বেনাৰত আৰু এটা আমাৰ মন্দিৰৰ যেটো কালীবাৰী মন্দিৰ যেটো আছে তিনচুকীয়াত তাতে বাংলা আখৰ দেখি হেনে এই যে তিনচুকীয়াৰ বীর লাচিত থানা যেটা গজা এটা সংগঠন বীর বীৰাংগনাৰ নাম লৈ অকল মাত্ৰ সব টার্গেট বাঙালি টার্গেট কৰি লোৱা হয়। আমি সদৌ অসম বাঙালি সুৰক্ষা মঞ্চ আৰু সুৰক্ষা সমিতি আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এনে কাৰ্যৰ পৰা যদি বিৰত নাথাকে আগন্তুক দিনত কিন্তু মুখামুখি যুদ্ধৰ কাৰণে আমি ৰেডি আছোঁ। যদি দম থাকে আমাৰ লগত লাগ। আৰু তেওঁলোকে এটা কথা কৈ দিওঁ যে অসম হ'ল মাল্টি ল্যাঙ্গুৱেজ ষ্টেট। তাৰ সাথে অসমত 3টা ল্যাঙ্গুৱেজ হ'ল চৰকাৰ স্বীকৃত বাংলা বড়ো অসমীয়া। অসমত কি বাংলা বেন আছে নেকি? যদি বেন আছে তেতিয়াহ'লে মই এই পইচাত কিয় বাংলা আখৰটো বেন কৰি দেখা। মই সিংহ চলিয়া কৈছোঁ এই যে 500 টাকাতে বাংলা আখৰ লেখা আছে এইটো বেন কৰি দেখা যদি দম আছে তহঁতক চেনেল কৰি দিছোঁ। আজি আপনার কোচবিহারত মধুপুর যেটো সত্র আছে তাত কিন্তু বেনারত কিন্তু অসমীয়া আছে। আজি এই যেটো বংগ নিখিল ভাৰত বংগ সাহিত্য সভা যেটো বেনারত কলা রং সানিলে এই ভিডিও কিন্তু আজি তাতে বেংগলত থকা বিভিন্ন জাতীয় সংগঠনে দেখিছে। তেওঁলোকে আমাক কৈছে যে আমি এইটো কলা রং সানি দিম কাৰণ কি এইটো বেংগল হয় ইয়াতে অসমীয়া নচলিব। আমি কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ যে এই কেইটামান পাপত গজা অসমখন ভাঙিব বিচাৰি আছে যিখন ব্ৰাদাৰৰ মাজত ভাতৃত্ববোধ নষ্ট কৰিব আছে। এই পাপত গজা কেইটা কেপি খোৱা কেইটা মালৰ ভাটি থকা কেইটাৰ কথাত আপোনালোকে উচলিত নহ'ব। আমি অসমীয়া বেংগলী ভাই আছোঁ ভাই থাকিম। এই কেইটামান পাপত গজা এইকেইটাক আমি শিক্ষা দিব পাৰোঁ। আৰু ডিজেপি ভাস্কৰ জ্যোতি মহন্তক আমি ৰিকুৱেষ্ট কৰোঁ যদি আপুনি যদি শিক্ষা দিব নোৱাৰে আমাক কওক। সিহঁতৰ গুৰু এইটো হাফ প্লেট মাংস এই যে আমাৰ শৃংখল চলিয়া যিটো ডাম্পাৰ কেলেংকাৰী ই অকল মাত্ৰ বাঙালী টাৰ্গেট কৰে। তেওঁক আমি হুঁচিয়াৰ কৰি দিছোঁ যদি দম আছে মুখামুখি আমি যুদ্ধ কৰ। নিরীহ মানুষের উপর আক্রমণ কিয় করা তোতে বিয়ে নহয় তোতে কাপুরুষ পরিচয় দিছা। আমি লাস্ট হকিয়ানি দি দিছোঁ তেওঁলোকে বাঙালিৰ ওপৰত যদি আক্ৰমণ কৰি তাৰ প্ৰত্যাক্ৰমণ হ'ব। আজি সাহিত্য সভা বড়ো ভাষাত বড়ো সাহিত্য সভা আছে তাতে বড়ো লেখা আছে। আজি কোচ ৰাজবংশী সাহিত্য সভা আছে তাতে কোচ ৰাজবংশী ভাষা লেখা আছে। সকলো অধিকাৰ আছে এইটো গণতন্ত্ৰ দেশ। তাতে যাতে আপোনালোকৰ হিম্মত নাই অকল মাত্ৰ বাঙালী সাহিত্য সভাক আপোনালোকে টাৰ্গেট কৰি লৈছে। গতিকে এনে কাৰ্যৰ পৰা বিৰত থাকক। অসমখন শান্তিৰে চলি আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে। আৰু যদি যুদ্ধ কৰিব মন আছে আমাৰ লগত যুদ্ধ কৰক। আমাৰ হাজাৰ সৈনিক ৰেডি আছে আপোনাৰ কাৰণে। যদি শিৱসাগৰ যাব লাগে আমি শিৱসাগৰ যাওয়ার কারণে প্রস্তুত আছো।